আমি আজি সকলোৱে গম পাইছে আমাৰ পশ্চিম বৰ্তা হিউমেন ৱেলফেয়াৰ ছ'চাইটি NGOৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। ইয়াত জুবিন গাৰ্গ আমাৰ মাজত নাই, তেওঁ হেৰাই গৈছে। 19 তাৰিখে তেওঁ ডেথ হ'ল, গতিকে তেওঁৰ শ্ৰদ্ধাঞ্জলি আমি ইয়াত পাতিছোঁ। আমি সকলোৱে মৰ্মাহিত হৈছোঁ। আমি NGOৰ তৰফৰ পৰা এইটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পাতিছোঁ। মোৰ নাম নুৰ হুছেইন, পশ্চিম বৰ্তা হিউমেন ৱেলফেয়াৰ ছ'চাইটি NGOৰ মুখ্য সম্পাদক। আজি পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ পৰা আমি বিশেষভাৱে ৰাজহুৱাভাৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভেৰাগাঁও ভাৰত পেট্ৰল পাম্পৰ ওচৰত ৰাখিছিলোঁ আৰু ইয়াতে আমাৰ এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গ'ল আৰু ভাবিছোঁ খোলা হিচাপত ইয়াত থাকিব। যদি কোনোবাই জুবিন গাৰ্গৰ বিষয়ে জনাব বিচাৰে নিশ্চয় আহি ইয়াত জুবিন গাৰ্গক সেৱা কৰিব পাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। তেওঁ গীত যিবোৰ গাইছিল, 1 নম্বৰ আমি প্ৰায়ৰিটিটো গীতক দিম আৰু লগতে এজ এ ব্যক্তি হিচাপত মানুহ হিচাপত তেওঁ এটা কথাই আমাৰ মাজত কৈ গৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কোনো ভগৱান নাই। গতিকে জুবিন গাৰ্গক এই কথাবোৰত আৰু মানুহৰ মাজত জুবিন গাৰ্গে সদায় থাকি ভাল পাইছিল আৰু নিস্বাৰ্থভাৱে আজি আমি বেকৱাৰ্ড অঞ্চলবিলাকো যদি চাওঁ, আমি ৰুৰেল আৰ্বান এৰিয়াবিলাকতো যদি আমি নিজে দৃষ্টি নিক্ষেপ কৰোঁ তেন্তে নিশ্চয় চাব পাৰোঁ যে জুবিন গাৰ্গৰ যি ভক্ত, যি গুণমুগ্ধ আছে, আজি তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোটেই গুৱাহাটীত আমি যেতিয়া দৃষ্টি নিক্ষেপ কৰিছিলোঁ, নিশ্চিতভাৱে আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ, আমি ফেচবুক পোষ্টত দেখা পাইছোঁ যে কৰোৰ কৰোৰ মানুহ আজি উইলিং দি ওলাই আহিছে তেওঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু 2 দিন ধৰি মানুহে অনবৰতে বাট চাই আছে জুবিন গাৰ্গ ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব, কেতিয়া তেওঁ নশ্বৰ দেশটো তেওঁলোকে নিজ চকুৰে তেওঁলোকে চাব পাৰিব। আৰু এটা কথা স্পষ্টভাৱে সত্য যে এনে কোনো মানুহ আজিৰ দিনতো মই দেখা পোৱা নাই এনে দুখজনক ঘটনা এটা শুনি কাৰ চকুৰে পানী নোলোৱা। সব মানুহ নিস্তব্ধ হৈ গৈছে। আজি বৰপেটাই কওঁ, আমি বিভিন্ন জেগাবিলাকত আমি ফেচবুক পোষ্টত দেখিছোঁ যে সমগ্ৰ দোকান, বেপাৰী, বাণিজ্য সন্থা এইবিলাক সব বন্ধ হৈ গৈছে। গতিকে মানুহৰ মাজত যি অমূল্য আপুৰীয়া যি সম্পদ জুবিন গাৰ্গ হেৰাইছে, সেই দুখটো হয়তো যোৱাত বহুত সময় লাগিব। তাৰ কাৰণে আমিও পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ পৰা সেনেধৰণে আৱেগিক মৰ্মাহত হৈ আজি আমি ৰাজহুৱাভাৱে তেওঁ বিদেশী আত্মাৰ সদ্গতি কামনা কৰি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। আপোনাৰ নাম? মোৰ নাম ৰুমেশ আলী, মই পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ সভাপতি হয়। অসমৰ নয়নৰ মণি জুবিনদাৰ মৃত্যুৰ বাবে আজি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে পশ্চিম বৰপেটা হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু তাত আমাক আমন্ত্ৰণ কৰি আনিছে। হিউমেন ৱেলফেয়াৰ ছ'চাইটিক ধন্যবাদ জনাইছোঁ। জুবিন দা একক আৰু অনন্য। দেখিব 2টামান গীত গাইছে, এটা ফাংচনত নৃত্য কৰিছে, 2টা এটা চিনেমাত অভিনয় কৰিছে, কৰি তেওঁলোকে যাই মুম্বাইত ঘৰ কৰি বিল্ডিং কৰি তাত থাকিবলৈ লৈছে, মুম্বাইৰ বাসিন্দা হৈ গৈছে। কিন্তু একমাত্ৰ জুবিন দা পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিল্পী এজন, যিজনে 38,000 গীত গাইছে, 40টা ভাষাত, 5,000তকৈ অধিক গীত নিজে ৰচনা কৰিছে। সেই ব্যক্তিজনে মুম্বাইত ঘৰ নকৰি, মুম্বাইত বাসস্থান নকৰি বলিউডত গান গাইছে, কিন্তু তেওঁ স্থায়ীভাৱে বলিউডত মুম্বাইৰ বাসিন্দা নহয়, অসমীয়াৰ বুকুৰ আপোন হৈ অসমৰ মাটিত, অসমৰ বালিত, অসমৰ আৱাহত থাকি তেওঁ গীত গাইছে, গান গাইছে অসমৰ মানুহৰ কাৰণে, গোটেই বিশ্বৰ কাৰণে গান গাইছে। কিন্তু তেওঁ অসমক ইমান ভাল পাইছিল, তেওঁ অন্য ঠাইত বাসিন্দা নহ'ল। এই যে তেওঁৰ স্বজাতিৰ, স্বদেশৰ কাৰণে যি প্ৰেম, সেই প্ৰেমৰ কাৰণে আজি তেওঁ ইমান এই গোটেই পৃথিৱীৰ ভিতৰত 4ৰ্থজন ব্যক্তি হৈ স্থান পাব পাৰিছে। আমাৰ জুবিন দা আমাৰ বুকুত থাকিব সদায়। জুবিন দা অমৰ হওক, জুবিন দাৰ আত্মা স্বৰ্গগামী হওক, তাৰে কামনা কৰিছোঁ। আৰু এই NGOই যি অনুষ্ঠান কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। চৰ্চা কৰি কোনো জাতি ধৰ্ম নাই, কোনো ভাষা নাই, সকলো মানুহে আজি অস্ত্ৰসত্য নয়নে সকলোৱে বিদায় জনাইছে জুবিন দাৰ আত্মাক। তেওঁৰ আত্মা স্বৰ্গগামী হওক তাৰে কামনা কৰিছোঁ।
যিসকলে জুবিন দা বাচি থাকোঁতে সমালোচনা কৰিছে তেখেতসকলক ঘেণ্টা বুলি ক'লো মই আজি এই ভাষাত, জুবিন দাৰ ভাষাত। তোমালোক ঘেণ্টা, একো কৰিব নোৱাৰা জুবিন দাক। জুবিন দা সদায় অমৰ হৈ থাকিব, জুবিন দা আমাৰ হৃদয়ত থাকিব, জুবিন দা পৃথিৱীৰো অমৰ হৈ থাকিব। তোমালোক ঘেণ্টা বুলি ক'লো মই, এইখিনি মই কৰিছোঁ।